Hello everyone, welcome back to my YouTube channel. আজি ওলাই আহিছো জোৰহাটৰ ফালে আৰু ওলাই আহিছিলো হে বৰখুনে পালো। তাৰ পাছতে আমি তেলডিপুত সোমালো। তেলডিপুৰ কাষতে যে শিৱসাগৰ উইংছ অফ হাজৰিকা ৰেষ্টুৰেণ্ট বনাই আছে সেইখন আমি চালোগৈ। তাৰ পাছতে আমাৰ যাত্ৰা আকৌ আৰম্ভ হ'ল আপেল খাই খাই। তাৰ পাছতে আমি পালোগৈ ঢেকীয়াখোৱা বৰনামঘৰ। আমি সোমাই গৈছো এতিয়া আৰু এইফালে চাকি ধূপ লৈ ললো। মই বহুত কেইবছৰ হ'ল অহা ইয়াত বহুত দিনৰ মূৰত আহিছোঁ আৰু বহুত ধুনীয়া পৰিৱেশ এটা পালোঁ। তাৰপিছতে এতিয়া আমি চাকি ধূপ চাকি জ্বলাইছোঁ আৰু এই গছেই হৈছিলে বন্তি গছ, যি গছ সদায় জ্বলি থাকে আৰু আমি সেৱা চেৱা লৈ ওলাই আহিলোঁ তাৰ পৰা। তাৰ পাছতে আমি মইনাপৰীয়া নামঘৰত আহিলোঁ। তাতো আমি ধূপ চাকি লৈ তাতো ধূপ ধূনা জ্বলালোঁ। নামঘৰলৈ সোমাই গ'লেইচোন মনটো কিবা ভাল লাগে নহয়নে? তাৰ পাছতে আমি ওচৰতে থকা পৰঠা খাই ল'লোঁ দেই হোটেল এখনত। ইমানে ভোক লাগিলে তাৰ পাছতে আমি নিজৰ ঘৰ পাই গ'লোগৈ, মানে মামা ককাৰ ঘৰলৈ যিহেতু আহিছিলোঁ মামা ককাৰ ঘৰ পাই গ'লোহি আৰু গাঁৱৰ পৰিৱেশ এনেও ভাল লাগে নহয়।